আজি পুৱাই আমি দুজনী ৰেডি হ'লোঁ মন্দিৰ যাবলৈ আৰু আহি পাই গ'লোঁ শ্ৰী শ্ৰী মা মহাৰাণী মন্দিৰ আৰু মন্দিৰ আহি পাই মাৰ কাৰণে আমি লৈছোঁ প্ৰসাদ আৰু এই চিৰিৰে উঠি যাব লাগিব সেইটো যে দেখিছে সেইটোৱে হৈছে মন্দিৰটো পাহাৰৰ ওপৰত হোৱাৰ কাৰণে আমাৰ দুজনী বৰ কষ্ট হৈছে আৰু অৱশেষত যেনিবা পালোঁ আমি মন্দিৰ কিন্তু ভিতৰত আহি দেখিলোঁ ইমান মানুহৰ ভিৰ আৰু অকণমান দেৰি হোৱাৰ পিছত মাৰ আশীৰ্বাদ ল'বলৈ সুবিধাকণ যেন আমিও পালোঁ আৰু মাৰ আশীৰ্বাদ লৈ সকলোৰে মংগল কামনা কৰি তাৰ পৰা ওলাই আহি আমি গ'লোঁ শিৱ মন্দিৰ আৰু গণেশ বাবাৰ মন্দিৰলৈ ইয়াত আহিও একে পৰিস্থিতি অৱশেষত যেনিবা আশীৰ্বাদ লোৱাৰ পিছত আমি ওলাই আহিলোঁ আৰু ওলাই আহি খালোঁ আমি ভোগ আৰু তাৰ পৰা ওলাই আহি আমি গ'লোঁ ঘৰলৈ ঘূৰি অহাৰ পিছত আমি আহিলোঁ মইনা বিহুৰ কম্পিটিশ্যন চাবলৈ যিহেতু আমাৰ ওচৰতে পতা হৈছিলে আজি বহাগৰ প্ৰথম দিনটো মই এনেদৰে পালন কৰিলোঁ আৰু সকলোলৈকে ৰঙালী বিহুৰ বহুত হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ ধন্যবাদ।